ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে উদ্ভিদ ৰাইজৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিলোঁ। উদ্ভিদ ৰাইজৰ শ্ৰেণীবিভাজনৰ ভিত্তি বা শ্ৰেণীবিভাজনৰ ক্ষেত্ৰত প্ৰথমে কি চোৱা যায় এতিয়া তাক আমি চাম। প্ৰথম পৰ্যায়ত চোৱা যায় যে উদ্ভিদৰ দেহ পৃথক অংশত ভাগ কৰিব পাৰিনে নোৱাৰি। পৃথক কৰিব নোৱাৰা উদ্ভিদক সমাংগদেহী উদ্ভিদ বুলি কোৱা যায়। তাৰ পাছত চোৱা যায় সংবহন কলা আছেনে নাই। সংবহন কলা নথকা উদ্ভিদক মছজাতীয় উদ্ভিদ বুলি কোৱা হয় আৰু সংবহন কলা থকা উদ্ভিদক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, বীজ ধাৰণ কৰা আৰু বীজ ধাৰণ নকৰা হিচাপে। বীজ ধাৰণ নকৰা উদ্ভিদৰ উদাহৰণ হৈছে ঢেকীয়াজাতীয় উদ্ভিদ আৰু বীজ ধাৰণ কৰা উদ্ভিদ হৈছে সপুষ্পক। সপুষ্পক উদ্ভিদক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, বীজ নগ্ন অৱস্থাত থকা আৰু বীজ ফলত আবৃত হৈ থকা। নগ্ন অৱস্থাত থকা বীজক উদ্ভিদক কোৱা হয় নগ্নবীজী উদ্ভিদ আৰু বীজ ফলেৰে আবৃত হৈ থাকিলে ইয়াক কোৱা হয় গুপ্তবীজী উদ্ভিদ। গুপ্তবীজী উদ্ভিদক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, বীজপত্ৰ দুখন থকা আৰু বীজপত্ৰ এখন থকা। বীজপত্ৰ দুখন থকা উদ্ভিদক কোৱা হয় দ্বিবীজপত্ৰী উদ্ভিদ আৰু বীজপত্ৰ এখন থকা উদ্ভিদক হৈছে একবীজপত্ৰী উদ্ভিদ। ধন্যবাদ।